नमस्कार फ्रेंड मैं प्रणीता आको आन एटा भिडिओ লৈ আহিছোঁ আপোনালোকৰ ওচৰত আজি মই এইটো ভিডিঅ'ত দেখুৱাম যে মই আজি নহয় এইটো কোৱাৰ্টাৰত গোটেই বস্তুখিনি লৈ আহিলোঁ আৰু আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে মই এটা নতুন কোৱাৰ্টাৰত শিফ্ট হৈ আছোঁ বেলেগ এটা কোৱাৰ্টাৰত আৰু কোৱাৰ্টাৰটো মই কেনেকৈ কালাৰ কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'ত গৈ যাব পাৰে মই কোৱাৰ্টাৰটো কেনেকুৱা লেতেৰা আছিল আৰু মই কেনেকুৱা সাফ কৰিছোঁ এতিয়া এইটো ভিডিঅ'ত আপোনালোকে যাব পাৰে মই গোটেইখিনি বস্তু ইয়াতে লৈ আহিলোঁ আৰু একো সিজিল কৰা নাই গোটেইখিনি বস্তু এনেকৈ ইয়াতে ৰাখি থৈছোঁ আৰু মই ধীৰে ধীৰে লাহে লাহে সব কৰি থাকিম মানে সিজিলত যিটো বস্তু ৰাখিব লাগে সব ৰাখিম এতিয়া চাব পাৰে কেনেকৈ পেলাই থৈছোঁ কালি ৰাতি ইয়াতে আহি পালোঁ আহি পোৱাতে ৰাতি কেনেবাকৈ আৰু কটালোঁ বাহিৰৰ পৰা খোৱা বস্তু লৈ আহি কিনে ৰাতিটো খালোঁ ৰাতি শুতে শুতে মোৰ 2টা বাজিছে জানানে এইবিলাক বস্তু মানে এনেকৈ য'তে ত'তে ৰাস্তাটো ওলাব কাৰণে মানে লাগিছিল আৰু সেইকাৰণে মই যেনেকৈ নহওক ৰাতিটো এনেকৈ কটালোঁ আজি ৰাতিপুৱা উঠি চবৰে আগত মই কিচেনটোত আহিছোঁ কাৰণ কিচেনটো মেইন ন আপোনালোকে জানে যে কিচেনটো নহ'লে আৰু মানে নহয় সেইকাৰণে চবৰে আগত মই কিচেনটো সেট কৰিব লৈছোঁ গোটেইখিনি বস্তু আৰু মানে ইফালে ইফাল হৈ আছে সেইকাৰণে মানে বস্তুখিনি মই সজাব লৈছোঁ চবৰে আগত কিচেনটোৱে লৈছোঁ কাৰণ কিচেনটো হৈছে মেইন ৰাতিটোতো বাহিৰত খাইছোঁ আজি আৰু এটা বস্তু ভাল কাৰণ আজি সানডে হয় সানডে কাৰণে মানে গোটেইখিনি মানে হেৰি হৈ আছে আৰু পোৱালি স্কুলো ছুটি হয় মানে টিফিন চিফিন বনাব নালাগে ৰাতিপুৱাও মানে এনেকৈ কিবা কিবি বনাম বুলি এতিয়া মই জলদি উঠিছিলোঁ উঠি কিনে মই ৰাতিপুৱা ভাবিলোঁ কিবা বনাওঁ সেইকাৰণে কিচেনটো আগত সেট কৰি লওঁ গোটেইখিনি বস্তুখিনি সজাই কিনে তাৰপিছত খোৱা বস্তুটো বনাম আৰু হাজবেণ্ডো মানে কি ক'ম আৰু এইটো সময়ত মানে ইমান জলদি হৈছে কালি ইভিনিং আকৌ হাজবেণ্ড গুচি যাব 3 মাহৰ কাৰণে সেইকাৰণে মানে অলপ প্ৰব্লেম হৈ আছিল মানে গোটেইখিনি বস্তু মানে বেছি স্পীডত কৰিব লগা হৈছে কালি ৰাতি ইভিনিং গুচি যাব সেইকাৰণে মানে ইভিনিং যোৱাৰ কাৰণে আজি মোৰ গোটেইখিনি বস্তু বাহিৰৰ পৰা আনিবও লাগিব কাৰণ 3 মাহৰ কাৰণে সি যাব নহয় মানে মোৰতো পিছত কৰিবই লাগিব তথাপিও এতিয়া যিমান পাৰোঁ বস্তুখিনি যিমান লগা বস্তু 3 মাহত মোৰ আনিবই লাগিব আৰু কি ক'ম আৰু বহুত মানে হেৰি হৈ কেতিয়াবা জানানে কি হয় মই যিমান জলদি কামটো কৰিব বিচাৰি আছোঁ কি জলদি কামবিলাক হৈ যাব ভাল হ'ব আৰু মোৰ সিমানে লেট হৈ আছে সিমানে বস্তুখিনি সেট হওঁতে মানে ইমান টাইম লাগি আছে আৰু কি ক'ম মোৰ গাটো ইমান বেছি ভালো নহয় কিয়নো মই কেইদিনৰ পৰাই লাগি আছোঁ আজিৰ পৰা নহয় কেইদিনৰ পৰাই লাগি আছোঁ কোৱাৰ্টাৰটো সাফ কৰা আৰু কালাৰ কৰা ধোৱা গোটেইখিনি বস্তু মানে ক্লিন কৰা এটাকৈ ৰুম আৰু ইয়াতে বহুত বেছি ৰুম হয় 4টা ৰুম হয় বালকনি হয় কিচেন হয় বাথৰুম হয় মানে বহুত আৰু সেইকাৰণে মানে অলপ দিক্কতো হৈছে বাট মোৰ কাৰণে ডাঙৰে কোৱাৰ্টাৰ লাগে মানে ডাঙৰ ৰুম হ'লে ভাল আৰু পোৱালি যিহেতু আছে আৰু পোৱালিকেইটা ঘৰতে খেলিব পাৰিব ভালকৈ সেইকাৰণে মানে ভাল কাৰণে মই এইটো কোৱাৰ্টাৰত আহিলোঁ আৰু মানে ইয়াতে কালি যিমান বস্তু কিছুমান লগা হৈছে যেনেকৈ খোৱা বস্তু আলু চব্জি বগেৰা সেইবিলাক লৈ অহা হৈছিল তাৰ পৰাই মানে সেইবিলাকৰ আকৌ মই মানে এতিয়া সেট কৰিম সব ধীৰে লাহে সেট কৰিম বুলি ভাবিলোঁ কি ক'ম আৰু এইটো সময়ত বহুত টাইট বুলি ক'ব পাৰে আপোনালোকে 3 মাহৰ কাৰণে হাজবেণ্ডে গুচি যাব কালি আৰু মই মানে চিন্তা কৰি ভাবিব পৰা নাই অকলে মই কেনেকৈ গোটেইখিনি বস্তু সিজিল কৰিম ক'ত মানে কি লাগিব কি লগাইছে পোৱালিৰ স্কুল আছে স্কুল মই নিজে লৈ যাওঁ লৈ আহোঁ আৰু ঘৰৰ কামখিনি ইফালে আৰু ক'ত কিটো লাগে এইটো সময়ত মানে স্কুলৰো মানে ড্ৰেছ বগেৰা সেইবিলাক চেঞ্জ হৈছে সেইবিলাক আনিব লগা হৈছে তাৰপিছত নাজানো আৰু কি কৰিম মই একো ভাবিব পৰা নাই বহুত আৰু গাটো বহুত বেছি বেয়া ক'ব পাৰে আপোনালোকে মানে চৰ্দি খাচি আৰু পেইনটো ক'ব নোৱাৰা পেইন হৈ আছে মোৰ হাত ভৰিবিলাকত তথাপিও মানে কৰিব লাগে আৰু কৰিম লাহে কৰিম সি কালি গুচি যাব তাৰপিছত লাহে লাহে পোৱালিক স্কুলত পঠাই কিনে থৈ আহি কিনে মই কৰিম আৰু পিছত আগৰ ভিডিঅ'বিলাক আহিব আকৌ ভাল ভিডিঅ' আহিব যিমান ভিডিঅ' আহিব আপোনালোকে নিশ্চয় চাব মোৰ ভিডিঅ'বিলাক চাই কিনে ভাল লাগিলে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব
মই আকৌ আগত বহুত ভাল ভাল ভিডিঅ' লৈ আহিছোঁ আৰ্মি কোৱাৰ্টাৰৰ আৰু কিবা আপোনালোকৰ জানিব লগা হ'লে মোক নিশ্চয় কুৱেশ্যন কৰিব কমেণ্ট কৰিব মই তাতে আপোনাক কৈ দিম ক'লে থাকিব গ'লে নহয় বহুত বহুত মানে ভালকে থাকিব লাগে ভালকে মানে ক'ব গ'লে আপোনালোকৰ লোকেশ্যনৰ ওচৰত কথা লোকেশ্যন যদি বেয়া থাকে বাহিৰত মই যিটো লোকেশ্যনত থাকোঁ মই লোকেশ্যনটোতো ক'ব নোৱাৰোঁ বাট ইয়াতে এটা কথা এইটো লোকেশ্যন বহুত বেয়া হয় বহুত বেয়া মই যিমানখিনি জানো মই যিমানখিনি শুনা পাইছোঁ ইয়াতে মানে লেডিজবিলাকক কিডনাপো হৈ যায় এনেকুৱা জেগা হয় আৰু মই অহাৰ কিছুদিন মান পিছতেই এনেকুৱা হৈছে এটা নাজানো কোন মানুহ হয় কি হয় সেইবিলাক নাজানো মাৰ্ডাৰ কৰি কিনে ইয়াতে থৈ গুচি গৈছে আৰু মানে ইয়াতে নহয় মানে ব্ৰিজৰ নিচত পেলাই কিনে গুচি গৈছে ইয়াতে বহুত এনেকুৱা মানে হেৰি হয় আৰু আমাৰ ফৌজিৰো এইটো মই অহাৰ 2 বছৰমান আগৰ কথা হয় নেটত চাৰ্চ কৰিলে গম পাব চাগে মই নকওঁ ইয়াতে বাট সেয়া দুজন লেডিজ মানে ফৌজি ৱাইফে আছিল লেডিজ দুজনক অটোৰ পৰা কিডনেপ কৰিছিল অটো চলোৱা যিটো মানুহ আছিল সেইজনে কিডনেপ কৰিছিল তাৰপিছত এজনকতো মাৰি পেলাইছে আৰু এজনক পোৱা গৈছিল বাট বহুত বেয়া অৱস্থাত পোৱা গৈছে সেইজনে পিছত কৈছে আৰু বহুত বেয়া কাম ইয়াতে হয় আৰু বহুত বেয়া জেগা মানে ইণ্ডিয়াৰ বহুত ফেমাছ জেগা হয় এইটো জেগা মই পিছত এদিন এইটো বিষয়ত আলোচনা কৰিম বাৰু আজি এইটো ভিডিঅ'ত নকওঁ মানে বহুত বেয়া জেগা হয় জেগাবিলাক এনেকুৱা নিজৰ ওপৰত চব ডিপেণ্ড হয় নিজে কেনেকৈ চলিব মানে ফৌজি কেম্পাছৰ ভিতৰত ওচৰে পাজৰে একো ভয় নাই যিটো কেণ্ট হয় আমাৰ এৰিয়া হয় কেণ্টটো নিজৰ আমাৰ এৰিয়া হয় কেণ্টৰ ভিতৰত একো প্ৰব্লেম নাই তাৰ বাহিৰত যিটো চিভিল এৰিয়া হয় চিভিল এৰিয়াত বহুত হেৰি হয় কেতে গম পায় যে এইবিলাক বাহিৰৰ পৰা অহা প্ৰাইচৰ কথাটো ক'ব নোৱাৰা মানে কিবা বস্তু কিনিব গ'লে ডাবল প্ৰাইচ লয়েই আৰু কিমান আমাৰো সেইটো কথা বাদেই দিয়ক পিছত আৰু বাকী যিটো চিভিল এৰিয়া হয় ইয়াতে বহুত বেয়া মই এবাৰ হাজবেণ্ডৰ লগত গ'লোঁ ফুৰিবৰ কাৰণে ইয়াতে বজাৰত মানে কি ক'ম আৰু মানে পলাই কিনে আহি গ'লোঁ আৰু এবাৰ এনেকুৱা হ'ল তাৰ পকেটৰ পৰা হাত সোমোৱাই কিনে মোবাইল লৈ কিনে মানে লৈছিল হাত সোমাই কিনে মোবাইল লৈছিল পিছত মোৰ হাজবেণ্ডে তাক ধৰিলে আৰু ধৰি কিনে মোবাইলটো দি দিলে লেকিন তাত আমি একো হেৰিব পৰা নাছিলোঁ কাৰণ আমি চিভিল এৰিয়াত গৈছিলোঁ আৰু চিভিল এৰিয়াত যাব নালাগে অফিচৰ পৰা মানে এইটো হেৰি কৰে যে চিভিল এৰিয়াত যাব ইফালেতো একদম ষ্ট্ৰিক্টলি মানা বাট কেতিয়াবা যাওঁ আৰু বাট চবেই যোৱাটো যায় চুপকে চবেই যায় যোৱাটোতো মানা নাই বাট সেইফালে গৈ কিনে আৰু কিবা প্ৰব্লেম হ'লে দিক্কত নহয় সেইটো কাৰণে আৰু বেছি ভয় লাগে নাযায় সেইফালে ইয়াতে বজাৰতো মানে আমাৰ কেণ্টিন আছে কেণ্টিনৰ পৰা যি লাগে লৈ আহোঁ আৰু হেৰি তাতে চব আছে গৃহিণী আছে আৰু চব্জিও আছে যি লাগে তাৰ পৰা আৰু আমাৰ কেম্পাছৰ ভিতৰতো গাড়ী আহে বেকাৰী গাড়ী আহে চব্জি গাড়ী আহে সেইবিলাকত মানে যিটো লাগতিয়াল বস্তু তাৰ পৰা ল'ব পাৰি আৰু একো হেৰি নাই প্ৰব্লেম নাই আৰু আমাৰ বেলেগ ভাইয়া দাদাবিলাকে আছে এখেতেও বহুত হেল্প কৰে কিবা মানে হাজবেণ্ড নাথাকিলে কিবা প্ৰব্লেম হ'লে কিবা দিক্কত হ'লে মানে কিবা বস্তু এটা লগা হ'লে ঘৰৰে মই মানে ইয়াতে আছে বহুত কমপ্লেইন কৰা আছে পানীৰ কমপ্লেইন চাগে লাইটৰ কমপ্লেইন আছে সেইবিলাক চেঞ্জ কৰি দি যাব মানে হাজবেণ্ড গুচি গ'লে আকৌ এইবিলাক কাম হৈ থাকিব মানে দাদাবিলাকে হেল্প কৰিব আৰু ইউনিটৰ পৰা কিবা হেৰি হ'লে আৰু এইটো ভাল আৰু সুবিধা আমাৰ ফৌজিৰ সুবিধা আছে যিমানখিনি কষ্ট হয় সিমানখিনি সুবিধাও আছে সুবিধাটো মানে কিবা হেৰি হ'লেও মানে বাছ এটা ফোন কৰিব লাগে আৰু চব মানে হেৰি হৈ যায় আৰু মোৰ সেইটো বস্তু বহুত ভাল লাগে এজনে আনজনৰ বহুত হেল্প কৰে আৰু ওচৰে পাজৰে মানুহবিলাকেও ভাল হেল্প কৰে ময়ো কৰোঁ মোৰো কিবা প্ৰব্লেম হ'লে মোকো হেল্প কৰে মোৰ সেইটোত আগতে গৈছিল 2 মাহৰ কাৰণে মোৰ হাজবেণ্ডে সেইটো সময়ত কি হ'ল মোৰ ইনভাৰ্টাৰে ফিউজটো খাৰাপ হৈ গ'ল মই আকৌ ইনভাৰ্টাৰৰ কাম নাজানো নহয় সেইবিলাক এনেই গম পালোঁ যে ফিউজটো খাৰাপ হৈ গ'ল সেইকাৰণে ইনভাৰ্টাৰটো চাৰ্জো হোৱা নাই আৰু ভালকৈ মানে টু বাৰ কৰি থাকে আৰু সেইটো কাৰণে দিক্কত হৈ গ'ল পিছত ফিউজটোতো মোৰ ওচৰত আছিল বাট মই এইটো লগাব নাজানো কেনেকৈ মোক হাজবেণ্ডে মানে নক'লে আৰু আগতে পিছত মই মানে হেৰি ঠিক কৰিলোঁ ওচৰত দাদাজনক মাতি কিনে তেনেকুৱা হয় এজনে আনজনৰ হেল্প কৰি থাকে আমিও কৰোঁ এনেকুৱা চবতে এনেকুৱাই হয়
হেল্পটো কৰে আৰু ফৌজিলোকে কেনেকুৱা হয় আপোনালোকে গম পায়েই আৰু ইয়াতে মোৰ মানে কিচেনটো হৈ গ'ল আৰু অলপ বাকী আছে ছেট কৰিব বস্তুখিনি মছলা ডিব্বা আৰু বাচনবিলাক মই বেলেগ বেলেগ কৰি আছোঁ মানে চব একেলগে লৈ আহিলোঁ নহয় কিবাকৈ কেনেকৈ আৰু য'ত পাইছোঁ এনেকৈ পেকিংটো বেছি ভালকৈ কাৰণ জল্দি ইমান ভালকৈ পেকিং কৰিব আৰু টাইম নাই সেইকাৰণে যেনেকৈ তেনেকৈ আৰু লৈ আহিছিলোঁ এতিয়া গোটেইখিনি হ'ল আৰু অলপ কিচেনটো চিজিল হৈ গ'ল হোৱাৰ পিছত মই এতিয়া ৰাতিপুৱা খোৱাটো বনাম পোৱালি যিহেতু আছে আৰু মই বাহিৰতো যাব লাগিব অলপ মানে বস্তুখিনি আনিবৰ কাৰণে কেণ্টিনত যাব লাগিব কিবাকিবি যি বস্তু লাগে আৰু এইটো ভিডিঅ' মই ইয়াতে খতম কৰিলোঁ আগলৈ আৰু ভাল ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আৰু এইটো ভিডিঅ' লাষ্টলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ থেংক ইউ এণ্ড বাই